Hello friends, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভাল ওয়েলকাম বেক টু মাই অ্যানাদাৰ ভিডিঅ' অফ মানসী শইকীয়া লাইফ ব্লগছ আৰু যিসকল নতুন ভিউৱাৰ আছে মোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকক বহুত বহুত থ্যাংক ইউ আৰু যিসকল আগৰ পৰা সাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোককো ধন্যবাদ জনালো আৰু প্লিজ মোৰ চেনেলটোক প্ৰেছ কৰি দিব কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায় তো আজি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ এনেকৈ তো আজি এটা কুকিং ভিডিঅ' দিম বুলি ভাবিছোঁ কিন্তু মোৰ মোবাইলটো অকমান কিছু সময়ৰ পৰা মোৰ প্ৰবলেম কৰি আছে নতুন মোবাইল এটা ল'ব লাগিব তো নতুন মোবাইল ল'লে তাৰে ভিডিঅ' শ্বুট কৰিম আৰু আপোনালোকে চাইও ভাল পাব তো আজি এটা মই ৰেচিপি শ্বেয়াৰ কৰিম বলক কন্টিনিউ কৰোঁ তো আজি যেটো মই ৰেচিপি বনাম হেটো ৰেচিপিটো হ'ব মেগী মছলা দি তো মেগী মছলা মই কেতিয়াও মেগী মানে মছলাটো মই কণীত ইউজ কৰা নাই বাৰু তো ভাবিছোঁ আজি এই যেটো বনাইছো দেখিছে নহয় অলৰেডি মোৰ হৈ গ'ল এটো যেটো ৰেচিপিটো এতিয়া দেখাওচোন বলক তো মই ইয়া ললো এটা জাৰটোত বাদাম ললো আদা নহৰু পেষ্ট তাতে পিয়াজো দিছিলো কেঁচা জলকীয়াও দিলো হিমানে আৰু তাৰপা পেষ্টটো হোৱাৰ পাছত কেৰাহীত তেল গৰম কৰি ললো অলপমান আন্ধাৰ হৈছে মোৰ কিচেনটো অলপ আন্ধাৰ হয় যেটো মোৰ চাৰিফালৰ পৰা ব্লক কিচেনটো সেই কাৰণে আন্ধাৰ দেখা পাব তো পেষ্টটো হৈ গ'ল মই তেলত গৰম মছলা দুটা দি দিলো তাতে এখিনি দি পিনি পেষ্টটো মই এতিয়া অকমান লৰাই দিম এনেকৈ লৰাই দিছো তেল আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে লগতে হালধি দিলো একেবাৰে ঝটপট ৰেচিপি অকমান চেনি দিলো 2-3 টামান বুলি ক'লো বেয়া নহয় অকমান নিমখ দিলো সোৱাদ অনুসৰি তাতে অকমান এটো কাশ্মীৰী মিৰ্চ দিলো যেটো সৰু ল'ৰা-ছোৱালী খোৱাৰ কাৰণে বেছি জ্বলা নহয় বাৰু লগতে অকমান টমেটো কেচাপ ঝটপট এটো ৰেচিপিটো তাতে মটৰ কেটামান আছিলে ফ্ৰজেন পিস এয়া দি দিলো দি পিনে লৰাই আছো তাতে এই যেটো আন্ডাটো মই কিন্তু ফ্ৰাই কৰি লোৱা নাই মই এনেকৈ দি দিছো বইল কৰি লোৱা আন্ডা হয় তাৰ পৰা লৰাই আছো তাতে বইল কৰি থোৱা আলু দুটামান আছিলে তাকে দিলো দি পিনে এইয়া মই মেগী মছলাটো আজি ফাৰ্স্ট টাইম ট্ৰাই কৰিছো মই আগতে কেতিয়াও ইউজ কৰা নাই তো ভালেই লাগিব যেন ভাবি পাইছো আৰু তো মেগী মছলা দিলো দি পিনি সামান্য পৰিমাণে বাটাৰ দি দিলো মই অইল বেছি দিয়া নাছিলো তো উবা আপোনাৰ এইখিনি বাটাৰটো দি দিয়া পিছত সামান্য উতলা পানী দি পিনে লৰাই দিম গ্ৰেভি হলে খাই ভাল লাগে আৰু আপোনালোকে পোলাও লগত খাব পাৰে তাৰ পিছতে এনে ৰুটি পৰাঠা লুচি সকলোৰ লগতে খাব পাৰে ঝটপট হৈ যায় তো টিফিন ৰেচিপিও হয় ল'ৰা-ছোৱালী বিলাকে খাই ভাল পায় আৰু এয়া মোৰ এটো দুবাৰ হ'ল ভিডিঅ'টো এডিট কৰোতে তো এয়া আৰু উতলটো অহাৰ লগে লগে আমি নমাব পাৰিমেই খুব সোনকালে হৈ যায় খুব বেছি কিবা মই ব্যৱহাৰ কৰা নাই কিন্তু ইয়াত পেষ্টত মই বাদাম কেটামান দিছিলো মই ক'লো সাকে আগতে এয়া উতল আহিছে আমাৰ ৰেচিপি ৰেডি হৈ গ'ল আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো এদিন ট্ৰাই কৰি চাব ভাল লাগিব খাবলৈ তো এয়া মোৰ ধুনিয়াকে বাহিৰত উলিয়াই লৈ আহিছিলো মানে ভিডিঅ'টো কৰিবলৈ নহলে মোৰ ভিডিঅ'টো অকমান আন্ধাৰ হয় কিচেনটো তো এই হল আজি ৰেচিপিটো আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো এবাৰ হলেও ট্ৰাই কৰি চাব আৰু ল'ৰা-ছোৱালীকো টিফিনত দিবলৈ ভালেই হয় খাবলৈ মই ভাল পাব বুলি আশা কৰিলো তো হেয়াই আৰু আজি ৰেচিপিটো তো ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিলো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোক তো আহো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈ বাই বাই ভালে থাকিব সুস্থ থাকিব